ফাৰ্মৰ নতুন এটা ভিডিঅ' লৈ পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এই ঠাণ্ডা দিনত হোৱা সমস্যা পানী জমা হোৱা আৰু পানী জমা হৈ যে আমাৰ ফাৰ্মবিলাকত মুৰ্গীবিলাক মৰ্টেলিটি হয় তাৰ বিষয়ে আজি মই এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমাৰ ফাৰ্মাৰসকলৰ এটা প্ৰধান সমস্যা হ'ল বৰ্তমান ঠাণ্ডা দিনৰ পানী উঠা সমস্যা, মানে পানী জমা হোৱা সমস্যা। আৰু এই পানী জমা হৈ যে মৰ্টেলিটি হয়, এই পানী জমানো কি কাৰণে হয় সেয়া আজি মই এই ভিডিঅ'টোত ক'বলৈ চেষ্টা কৰিম। মই যিমান দূৰ জ্ঞাত, যিমানখিনি জানো, মানে যদি আপোনাৰ ফাৰ্মখনত বা মোৰ ফাৰ্মখনত যদি এমনিয়া গেছৰ পৰিমাণটো বহুত বেছি পৰিমাণে বাঢ়ি যায় তেতিয়াও পানী জমা হ'ব পাৰে। আৰু ফাৰ্মখনৰ ভিতৰত যদি অক্সিজেনৰ পৰিমাণটো বহুত বেছি কমি যায়, পৰ্যাপ্ত পৰিমাণে যদি নাথাকে তেতিয়াও পানী জমা হ'ব পাৰে। আৰু যদি আপোনাৰ ফাৰ্মৰ যদি স্পেচটো ঠাণ্ডা দিন বুলি, মানে ঠাণ্ডা পাব বুলি যদি স্পেচটো নিদিয়ে, খুব কম পৰিমাণে দিয়ে, তেতিয়াও আপোনাৰ ফাৰ্মত পানী জমা হ'ব পাৰে। পানী জমা 8 দিনৰ পৰাই আৰম্ভ হ'ব পাৰে, মানে এই যেতিয়া 8 দিন হৈ যাব তেতিয়াৰ পৰাই হ'ব পাৰে। গতিকে আমি এইকেইটা দিশৰ ওপৰত গুৰুত্ব দিব লাগে। এতিয়া দেখিছে এই ছাইডৰ পালখন দেখিছে নমাই থৈছোঁ। এতিয়া যিহেতু ভিডিঅ'টো মই এতিয়া দিনত প্ৰস্তুত কৰিছোঁ আৰু এতিয়া বতৰটো অলপ গৰম, মানে ৰ'দ দিছে, আৰু সেইকাৰণে এমনিয়া গেছটো ওলাই যাবৰ কাৰণে এইটো কৰি থৈছোঁ, মানে এনেকুৱা কৰি থৈছোঁ পালখন। আৰু আপোনালোকে কি কৰিব পাৰে, দিনৰ ভাগত পালখন একেবাৰে খুলি অলপ হাৱাটো ওলাই যাবলৈ দিব। মানে যেতিয়া আপোনালোকে ৰেকিং কৰিব, মানে এতিয়া আকৌ ভিডিঅ'ত ক'বলৈ ভয় নহয় যে এডভাইচ দিছে, কিন্তু নিজৰ ফাৰ্মৰ অৱস্থা কেনেকুৱা, এনেকুৱা ধৰণৰ ঢেৰ কমেণ্ট আহে। মানে মই কালি ভিডিঅ'ত মানে পষ্ট এটা চাইছিলোঁ, ফাৰ্মাৰ বন্ধু এজনৰ, তেখেতৰ তাতে মানে মৰ্টেলিটি হোৱা ব্ৰইলাৰ ফটো দিছে আৰু লিখিছে আৰু সমস্যাটোৰ বিষয়ে, মানে এনেকুৱা হ'লে ফাৰ্মাৰ বৰ দুখ হয়, এনেকুৱা কিবা কিবি লিখিছে আৰু কষ্ট কৰাৰ পিছত যদি এনেকুৱা হয় বেয়া লাগে, এনেকৈ লিখিছে। কিন্তু তাতে কেইজনমানে কমেণ্ট দিছে যে আপুনি দেখোন ভিডিঅ' বনাই বহুত এডভাইচ দিয়ে, তেতিয়াহ'লে আপোনাৰ ফাৰ্মতো যে এনেকুৱা হৈছে কিয়? ঢেৰ আৰু তেনেকুৱা কমেণ্ট আহিছে। তেতিয়া মই দেখি আচৰিত হৈছোঁ, আৰে ফাৰ্ম কৰিছে বুলি কি তেওঁ ভিডিঅ' এটাও বনাব নোৱাৰিব নেকি, বা ফটো এখনো দিব নোৱাৰিব নেকি? আৰু এডভাইচ দিয়া নহয়, আচলতে নিজৰ অভিজ্ঞতাখিনি প্ৰকাশ কৰিছে যাতে আনৰ কিবা এটা সুবিধা হয়। বাৰু বাকী বাদ দিলোঁ বাৰু, এইবিলাক কথা থাকক। এতিয়া মোকো কিছুমানে ক'ব যে আপুনি বহুত এডভাইচ দিছে, কিন্তু আমি ফাৰ্মত এনেকুৱাই কৰোঁ যে ৰ'দ দিলে মানে আমি যেতিয়া ৰেকিং কৰোঁ তেতিয়া পালখন একদম খুলি দিওঁ যাতে এমনিয়া গেছটো একেবাৰে ওলাই যায়। মানে ৰেকিং কৰিলে মানে এমনিয়া গেছটো ওলাই যায়, এইটো ওপৰৰ ফালে ওলাই যাব নোৱাৰিব পাৰে, সেইটো কাৰণে আমি পালখন একেবাৰে গুচাই দিওঁ মানে ৰেকিং কৰাৰ সময়ত। আৰু এতিয়া দেখিছে এনেদৰে পালখন থৈ দিছোঁ,